मुरी बंसी बजैया नंदलाला कन्हैया मुरी बंसी बजैया। নমস্কাৰ মোৰ প্ৰিয় দৰ্শকসকল, আশা কৰোঁ আপোনালোক সকলোৱে ঠিকে আছে। বহুদিনৰ বিৰতিৰ মূৰত আহিছোঁ, তাৰ বাবে ক্ষমা কৰিব। বলক আজি এই ভিডিঅ'টোত মোৰ লগতে এক্সপ্ল'ৰ কৰক। আৰু এয়া সকলোৰে মৰমৰ আমাৰ ঋষিকেশ ভট্টাচাৰ্যী দা, তেখেত প্ৰখ্যাত অভিনেতা যতীন বৰাৰ খোলখালিও হয়। যোৱা 13 ডিচেম্বৰ তাৰিখে তেখেতৰ জন্মদিন আছিল আৰু মোৰ বি বৰুৱা আৰু কটনৰ কেইজনমান বন্ধু বান্ধৱী মিলি তেখেতক সহযোগ কৰিছিলোঁ। গুৱাহাটী মহানগৰীত এনে বহুতো লোক আছে যিয়ে নেকি ৰাস্তাত বাস কৰে আৰু এই অঘৰীসকল আনৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয়। জন্মদিন উপলক্ষে ঋষিকেশ দায়ে তেখেতসকলক খোৱা বস্তু দান কৰে। তথাপিও মোৰ চৰকাৰৰ প্ৰতি এটাই অনুৰোধ যে তেখেতসকল আমাৰ পৰা কোনো পৃথক নহয়। গতিকে তেখেতসকলক যদি এটা আশ্ৰয়স্থল দিয়ে আৰু কৰ্মসংস্থাপন যদি দিয়ে, তেখেতসকলেও নিজেই নিজৰ খাদ্যৰ যোগান নিজেই ধৰিব পাৰিব। গতিকে এই কথাটো সকলোৱে মনত ৰখা উচিত। ইয়াৰ পাছত আমি সকলোৱে বি বৰুৱা কলেজত গ'লোঁ। তাত ঋষিকেশ দাই জন্মদিন উদযাপন কৰিলে, দুআষাৰ কথাও ক'লে। আৰু বিশেষকৈ মই বি বৰুৱা কলেজত প্ৰায় এদিন হ'লেও ছাত্ৰ হ'ব পাৰিলোঁ। আমাৰ দিনত খুব ছ'চিয়েল মিডিয়াটো ৰেষ্ট্ৰিক্টেড আছিল। আমি খুব ছ'চিয়েল মিডিয়াটো অলপ কম ইউজ কৰিছিলোঁ আৰু সেইটো কাৰণে হয়তো মেমহঁতৰ বুলিয়ে নহয়, চবৰে লগত এটাচমেণ্টটো খুব বেছি। আমি আচলতে সেইটো প্ৰজন্ম, যিটো প্ৰজন্মই মানে ককা আইতাৰ সাধু শুনিছিলোঁ, গৰম বন্ধ হ'লে ঢাপলি মেলিছিলোঁ মামাহঁতৰ ঘৰতে। তো সেইকাৰণে আমাৰ সম্পৰ্কবিলাক খুব মানে ডাৰ্ক। কিন্তু এতিয়াৰ ল'ৰা ছোৱালীয়ে ইউটিউব চাই সময় কটায়। এতিয়াৰ ল'ৰা ছোৱালীয়ে কেঁচুৱাই কান্দিলে মই নিজে দেখিছোঁ মোবাইলটো দি দিয়ে। গতিকে মাক দেউতাক আদৰ থাকে, মোবাইলটো দি দিলে। গতিকে সি তাৰ ব্ৰেইনটো ডেভেলপ হয় মোবাইলটো, আৰু সি মাক দেউতাকৰ লগত যিটো সম্পৰ্ক সেইটো নাইকিয়া হৈ যায়। সেই হোম নালাগে আমাক আচলতে। এই অল্ড এজ হোমৰ কনচেপ্টটো বৰ বেছি দিন হোৱা নাই ডেভেলপ হোৱা। অল্ড এজ হোম আমাক কিয় লাগে? আৰু চবতকে ইম্পৰ্টেণ্ট কি আণ্ডাৰ ছেকেণ্ডেৰী মানুহজনাই হওক বা বেলেগকে হওক, মই সুধিছোঁ তেওঁলোকৰ মেইন প্ৰব্লেমটো হৈছে কি, ল'ৰা ছোৱালী যে তেওঁলোকক নাচায়, সেইটো ল'ৰা ছোৱালীৰ দুখ নহয়, সেইটো তেওঁলোকৰ দুখ। কাৰণ তেওঁলোকে ল'ৰা ছোৱালীক সেই মৰমখিনি, সেই আকুলতাখিনি সেইখিনি ৰাখিব নোৱাৰিলে। আজি মোৰ মায়ে যি মুহূৰ্তত দেউতাক চাবলগীয়া হৈছিলে, মোৰ মায়ে নিজৰ ল'ৰাটোক মেমহঁতৰ চাৰেণ্ডাৰ কৰি দিছে যে কলেজটো আপোনালোকে চাই দিয়ক, মই ঘৰত চাম। এই বস্তুটো প্ৰত্যেক মাক দেউতাকৰ থাকিব। ইয়াৰ পাছত আমি যতীনদাৰ ঘৰত গৈছিলোঁ, য'ত যতীনদাৰ ছোৱালী আস্থা আৰু তেখেতৰ ধৰ্মপত্নী নৱনীতা বাইদেউ, লগতে মোৰ বন্ধু বান্ধৱী, মই যে কৈছিলোঁ কটনৰ প্ৰতিতি, আঞ্জিছা, মানস সোণোৱাল, বি বৰুৱাৰ কৌশিক, আৰু মই কি ক'ম, মই অভিনয়ন বৰা, কৰ্মশ্ৰী ৰিতেশ শইকীয়া কলেজৰো হয় আৰু কে হেণ্ডিকৰো হয়। গতিকে সকলোৱে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু সকলোৱে ভালে থাকক, কুশলে থাকক। বাই বাই।